কৃষ্ণ কৃষ্ণ রাম কৃষ্ণ কৃষ্ণ শৰণে দিয়ামন পৰম দুখে বিয়োগ ৰঘমেন ৰাম বিয়োগ কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম ভগতে বাসুদেৱায় ভগতে বাসুদেৱায় জন্মৰাইছ জাতো হাম্মায়া নিদৰত সন্থে সভিগচৰাত এনে ব্ৰহ্মহীনাজমহন্দিৰচুৰ দেজোৱাৰিমিদং বৃণিময় তত্ত্বতিগ্ৰহমিয়া দাস্না সেনচৰানিয়স্ত কুহুকং সত্যং পৰমং ধিমিহি ধৰ্মাবুজয়ী গৈত্যবৌধনিমত্ত শৰণং সত্যং বেদবাস্তমত্ত তপতৌন শ্ৰীমদ্ভাগৱতী মহামণি কীৰ্তিকিং ব্যাপাৰীশ্বৰ আদ্যহিৰে কে দেৱী হোসুবে তৎক্ষণাদাম নিগম কল্পতৰুগলিতং ফালং সুখমুখদ্ৰাবিদমহং যুতং প্যত ভাগত ৰসমলং মুহুৰহি গা ভুই ভাউকা হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ হৰি ৰাম। প্ৰথম স্কন্ধ। আজি আমি নাৰদৰ আগমন এই অধ্যায়টিৰ পৰা ভাগত আমি আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে সভাটিলৈকে আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনাই আজি আমাৰ নাৰদৰ আগমন এই অধ্যায়টিৰ আমি আজি আমাৰ ভাগত আমি পাঠ কৰিবলৈ আগবাঢ়িছোঁ।
ইয়াতে হয়তো অনেকখিনি অপৰাধ ৰৈ যাব পাৰে, ভুল ভ্ৰান্তি ৰৈ যাব পাৰে। গতিকে সকলোখিনি আপোনালোক মহামহন্তই নিষ্কৃপা গুণে মৰীক্ষণ কৰিবৰ বাবে আমি আপোনালোকৰ শ্ৰীচন্দ্ৰ সেৱাভাগ নিবেদন জনাইছোঁ। লগতে সভাটিয়ে কুশলৰ অৰ্থে প্ৰভু ভগৱন্তৰ শ্ৰীচন্দ্ৰ আমি এই সেৱাভাগ নিবেদন জনাই আজি আমাৰ এই শ্ৰীমদ ভাগৱত পাঠ নাৰদৰ আগমন এই অধ্যায়টিৰ সৈতে আজি আমাৰ ভাগৱত আমি আৰম্ভ কৰিবলৈ লৈছোঁ। দিনে কপূৰ্বত পৰা ঘৰহু দৌৰিঘি মদৰিকা সমদহাসন্ত ব্যাঘমহি অগুল ধুগুল মন নাহি সুখ শান্তি নাপান্ত উপায় হে গুণনে গুণী গান্থি ব্ৰহ্ম জ্ঞান চিনন্ত মনত নাহি সুখ নজানন্ত কিহ মনত মিলে দুখ সাধু মুখে আছে বহি হোৱা নিহভদ সেই বেলাততে আহি মিলিল নাৰদ। ব্যাস নাৰদ সংবাদ। হাতে হাতে দিব বিনা জন্ত মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি পুতি অবিশ্ৰাম প্ৰেমে দবেচিতে হাতী ৰোমাঞ্চ শৰীৰ ধাৰায়ে সবতে আছে নয়ন নীৰ তুলন্ত জন্দত মহাহৰিৰ চৰিত নাৰদক দেখি ব্যাকৰি কি হসকিত ইয়াতে বেতে উঠিয়া ধৰিলা কীৰ্তঞ্জলি মৰম গৌৰৱৰি কি কৰি হেৱলি দিলন্দ আকন আনি বহিবাৰ দৰে মধ্যে মধ্যে গন্ধে ডুবে পুচিলা দৰে বনি বাতে পুচিলা ফুল বচি বনি বাতে পুচিলা কুশলয়া গমন নাৰদে পুচিলা পাছে ব্যাসত বচন আহিঞ্জামলন্তৰি কি কহি সুবিদান্ত কিবা হেতু নাহিগে তোমাৰ চিত্ত শান্ত মহাউচ বিচকীয় প্ৰিয় নাহি নোহি চিত্ত মহন্তৰো মোহিতো কিনো বিপৰীত চাৰিও বেদৰ কৰিলা ভেদ যাৰ যেনে জাতি ধৰ্ম দিলা পৰিছেদ গৰিলা ভাৰত পুৰাণ হস্তাদক জগতত ব্যাপিলে তোমাৰ মহাযশ ব্ৰহ্মকো সাক্ষাৎ কৰি কৰা সমাধিত তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত। ভাগৱতৰ খুব তাৎপৰ্যপূৰ্ণ এটি অধ্যায়। এই অধ্যায়টিৰ জৰিয়তে নাৰদ
এদিন বদৈকা আশ্ৰমলৈ আহিছিল ব্যাসক দেখা কৰিবৰ কাৰণে। তেতিয়া ব্যাস বদৈকা আশ্ৰমত খুব ক্লান্ত শৰীৰ, চিন্তামিন্ত মন, উগুল থুগুল, তাৰ মনটো ভাল নহয়। তেনেখন চিন্তা লৈ পেলানি বদৈকা আশ্ৰমত বহি থকা নাৰদে দেখা পালে। নাৰদ আহি পেলানি যেতিয়া বদৈকা আশ্ৰমত পালেহি, তেতিয়া ব্যাসমুনিয়ে খুব ভক্তিপূৰ্ণভাৱে সেৱা শুশ্ৰূষা কৰি পাদ্য অধ্য লৈ একদম ভক্তিপূৰ্ণভাৱে নাৰদক প্ৰণাম জনাই আসনে বুখনে বহুৱালে। তেতিয়া ক'লে, কিয়নো আহিলে আমাৰ এই স্থানলৈ, আমাক কওকচোন মুনিবৰ। তেতিয়া নাৰদ মুনিয়ে আগমনৰ কথা কোৱাৰ পাক মুহূৰ্ততেই ব্যাসমুনিক ক'বলৈ ধৰিলে যে আপুনি, আপোনাৰ মনটো ধুন খুব মৰা, মনটো ধুন আপোনাৰ চিত্ৰখন অশান্ত, চিত্ৰখনত একেবাৰে শান্ত নাই, শান্তি নাই, তেনেকুৱা যেন খুব চিন্তামিত আপোনাক দেখিছোঁ। কিয়? আপুনিতো গোটেই 18খন পুৰাণ আপুনি ৰচনা কৰিছিলে। আপুনি বেদ ৰচনা কৰিছে। আপুনি এজনী গুণী জ্ঞানী, ইমান এজন পণ্ডিত, ভগৱন্ত কৃষ্ণৰ ভক্তিটো আপুনি নাই লোৱা নেকি? গতিকে আপোনাৰ এই আজি ক্লান্ত মন কিয় হ'বলৈ পাইছে? আপুনি গোটেই বেদৰ ভাগ কৰিলে, 18খন পুৰাণ ৰচনা কৰিলে, গোটেইখিনি কৰাৰ পিছতো আপোনাৰ মনটো আজি কেলৈ উখল থুখল, অসন্তুষ্ট? কিয় কাৰণে হ'ল এনেকুৱা? গতিকে মোক আজি বুজাই কওক, মই আপোনাৰ আজি এই অসন্তুষ্ট মনটো কিয় দেখিবলৈ পাইছোঁ? মানসিকভাৱে তেওঁ কি হৈছে? অস্থিৰ, মানসিকভাৱে তেওঁ শান্তি নাই মনত। গতিকে মানসিকভাৱে তেওঁ অপ্ৰস্তুত। গতিকে 18খন পুৰাণ ৰচনা কৰিছিলে যদিও, বেদক বিভাগ কৰিছিলে যদিও, তেওঁৰ মনত শান্তি নাই। কিয় শান্তি নাই তেওঁৰ মনত? কিয় শান্তি নাই? সেই প্ৰশ্নটোহে আচল, সেই প্ৰশ্নটোহে আমি উলিয়াব লাগিব, নহয়নে? গতিকে সেই প্ৰশ্নটো উলিয়াই পেলানি আমাৰ ব্যাসৰ নিচিনাকৈ আমাৰো যদি মনত অশান্তি সৃষ্টি হয়, মনলৈ অশান্তি আহে, আমি কিহৰ জৰিয়তে সেই অশান্ত মনটো শান্তিপূৰ্ণ কৰিব পাৰিম? গতিকে আমাক এই নাৰদ ব্যাস সংবাদটোৱে আমাক আজি বুজাব, নহয়নে? এই নাৰদ ব্যাস সংবাদটোৱে আজি বুজাব। গতিকে সেই 18খন পুৰাণ বেদৰ ভাগ কৰিও ব্যাসদেৱ কিয় মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছিলে, মানসিকভাৱে মানসিক অশান্তিত তেওঁ ভুগিছে, তাৰ বিষয়ে আজি নাৰদে তন্নকৈ উলিয়াই পেলাব। আৰু তাৰ লগতে আমিও বুজিম যে আমাৰ মনলৈ যেতিয়া অশান্তি আহিব, মনত যদি শান্তি নাইকিয়া হ'ব, তেতিয়া আমি কি কৰিব লাগিব, এই অধ্যায়টিৰ জৰিয়তে আমি বুজিব পাৰিম, নহয়নে? নাৰদৰ ব্যাসৰ সংবাদ, এই অধ্যায়টিৰ জৰিয়তে আমি কি বুজিম সেইটোহে আচল কথা, নহয়নে? আমি কি বুজিম আৰু আমি কি বুজিব লাগিব, কেনেকৈ ধৰণে আগবাঢ়িব লাগিব। গতিকে তাৰ বিষয়ে আজি এইটো বিশদ আলোচনা হৈ আছে নাৰদৰ ব্যাসৰ সংবাদত, নহয়নে? গতিকে এই নাৰদৰ সংবাদৰ জৰিয়তে এতিয়া ব্যাসৰ কি ভুল হৈ আছিলে নাৰদে কিন্তু উলিয়াব। আমি এতিয়া
গৈ থাকোঁ নহয়নে পিছৰ কিনো কৈছে তাৰপিছত নাৰদ আৰু ব্যাসে কিনো কথোপকথন কৰিছে তাৰ বিষয়ে আমি গৈ আছোঁ কহিও কৰিখি মতই হাৰ কাৰণ শুনি পনি প্যাতে ব্যাসে মূলিলা বচন আহো যদি আমি বেদ শাস্ত্ৰ দৰবাৰ গত কৰুণী দেই ঈশ্বৰৰ পণা কৰ্ম যদ মহাজ্ঞান মুন্য আমি জগতে বৈখ্যাত সুন্ত সমাদিত ব্ৰহ্ম আপুনি হাই খাত তথাপি নুগুচে মোৰ মনে অখন দুখ নাপাওঁ বিমৰি কিবা কৰি আছোঁ দুখ তেতিয়া ব্যাসে নাৰদক ক'বলৈ ধৰিলে কি বুলি ক'বলৈ ধৰিছে কৈছে যে হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত আমি যদিও বেদ শাস্ত্ৰত পাৰ্গত যদিও আমি মহাজ্ঞানী যদিও আমি ঈশ্বৰৰ কৰ্ম সদায় আমি কৰি গৈছোঁ নহয়নে তথাপিও কিন্তু আমাৰ মন নগ'ল থগ'ল আমি কিয় আমাৰ এইটো হ'বলৈ পাইছে অসন্তোষ তথাপি অসন্তোষ কেলৈ হৈছে সেই বিষয়ে ব্যাস মুনিয়ে নাৰদক কৈছে নহয়নে ব্যাস মুনিয়ে নাৰদক নিজেই কৈছে হওঁ যদি আমি বেদ শাস্ত্ৰত পাৰ্গত কৰুণীতে ঈশ্বৰৰ অৰ্পণা কৰ্মযত মহাজ্ঞান পুণ্য আমি জগত প্ৰখ্যাত সন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ তথাপি নুগুচে মোৰ মন অসন্তোষ নাপাওঁ বিমৰ্ষ কিবা কৰি আছোঁ দুখ গতিকে ব্যাস মুনিয়ে নাৰদ মুনিক কৈছে যে মই যদিও মই শাস্ত্ৰত পাৰ্গত যদিও মই 18খন পুৰাণ ৰচনা কৰিলোঁ যদিও মই বেদ ৰচনা কৰিলোঁ তথাপিতো কিন্তু মোৰ মনত শান্তি নাই কিয় এইটো আপুনি মোক আজি সুন্দৰকৈ কিয় অসন্তোষ হৈছে সুন্দৰকৈ মোক আজি কি কৰি দিব লাগিব আপুনি বুজাই দিব লাগিব এই বুলি নাৰদ মুনিক ব্যাসে কৈছে পিছত নাৰদে কিনো কৈছে উত্তৰটো তাৰপিছত আমি শুনোচোন আহক আপুনি অগাধ বুদ্ধি অংশয় বদাৰ পুচু মাত কয়ো কাৰণ ইহাৰ নাৰদ বদতি শুনা মহামুনি ব্যাঘ তুমিহে কৰিলা হবে জগতকে নাঘ নিৰন্তৰে বখুৰ লোৱালা তুমি বান নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান আকস্মিতে লোক কৰালা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত মৰ্ম গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰ বচনে লোক নাকিল মূলি স্বভাৱে লম্বত বিষয়ত অনুৰাগ স্বৰ্গ পাইব বুলি ৰংগে কট কাটে শংখ চাগ ঘৰৈ নানা হিংসা ধৰ্ম নানা দেৱ বুজে মুন্য ক্ষয় ভলে ধুনাই নৰকত মহজে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ আৰু তাৰ বাক্য কন মানে গুজন
মূলয়ু বালন্ত গৰি বচন খণ্ডিত ব্যাসতো অধিক ভৈল এহেনে পণ্ডিত প্ৰগতি গহিলা তুমি আনহে ধৰ্ম গৌ নকৈলা পক্ষাত গৰি কৃষ্ণ কীৰ্তন গৌ হেজিল মাতৰি কি পৰম সন্যায় নাই সুস্থ চিত দম হেহি অভিপ্ৰায় মোৰ দেখে গৰা ভাগস্ত শাস্ত্ৰ প্ৰচাৰো গোবিন্দৰ গুণ নাম মাত্ৰ। তেতিয়া আচল আমি উত্তৰটো পালোগৈ নহয়নে? আচল উত্তৰটো পালোগৈ কেনেকৈ? কি বুলি কৈছে নাৰদে ব্যাসক? ব্যাসে নাৰদক ক'লে যে মই ইমানখিনি 18খন পুৰাণ বেদ ৰচনা কৰিছোঁ যদিও মই শাস্ত্ৰত পাৰ্গত যদিও মোৰ মনটো অসন্তোষ। কিয় অসন্তোষ তাৰ বিষয়ে নাৰদ মুনিক ক'বলৈ ক'লে। কিয়নো অসন্তোষ তাৰ বিষয়ে মণিবৰ আপুনি মোক কওকচোন। তেতিয়া নাৰদ মুনিয়ে ক'লে, সকলোখিনি চালি জাৰি চাই নাৰদ মুনিয়ে ক'লে, কি বুলি ক'লে? আপুনি যিকেইখন 18খন পুৰাণ ৰচনা কৰিলে, সেই 18খন পুৰাণ ৰচনা কৰিলে যদিও আপোনাৰ মনত শান্তি নাইকিয়া। কিয় শান্তি নাই? আপুনি যে 18খন পুৰাণ ৰচনা কৰিলে, সেই 18খন পুৰাণে আচলতে জীৱবিলাকৰ উপকাৰ সাধন কৰা নাই, অপকাৰ সাধন কৰিছে, নহয়নে? গতিকে আপুনি যি পুৰাণ ৰচনা কৰিলে তাৰ জৰিয়তে সমাজত আচলতে শান্তি প্ৰতিষ্ঠা হোৱা নাই, নহয়নে? শান্তি প্ৰতিষ্ঠা হোৱা নাই। কি হৈছে? শান্তি প্ৰতিষ্ঠা নোহোৱাৰ কাৰণেই আপোনাৰ মনলৈ অশান্তি আহিছে। আৰু আপোনাৰ মই চালোঁ, নাৰদ মুনিয়ে কৈছে মই চালোঁ, সকলো চালোঁ, চাই পেলাই মই গম পালোঁ আপুনি যি 18খন পুৰাণ ৰচনা কৰিলে তাত কিন্তু এটা কথা নাই। কি কথাটো নাই? গোটেই 18খন পুৰাণ আপুনি ৰচনা কৰিলে, তাত কিন্তু এটা কথা নাই। কি কথাটো নাই? তাত প্ৰভু ভগৱন্ত কৃষ্ণৰ নামটো অন্তৰ্নিহিত হৈ থকা নাই। এই বুলি নাৰদ মুনিয়ে কি ক'লে? ব্যাসক ক'লে। আপোনাৰ আচল কথাটো মই এতিয়া উলিয়াই পেলালোঁ। আচল কথাটো উলিয়াই পেলালোঁ যে আপুনি 18খন পুৰাণ ৰচনা কৰিলে যদিও আপোনাৰ সেই 18খন পুৰাণৰ প্ৰভু ভগৱন্ত কৃষ্ণৰ নাম নাই। গতিকে সেইটো কাৰণেই আপুনি মানসিকভাৱে অশান্তিত ভুগিছে। মানসিকভাৱে অশান্তিত ভুগিছে, আপোনাৰ মনত সন্তোষ নহয়, আপুনি অসন্তোষ হৈছে। কিয়নো হৈছে? আপুনি যে প্ৰভু ভগৱন্ত কৃষ্ণৰ নাম অন্তৰ্নিহিত কৰা নাই 18খন পুৰাণৰ মাজত। গতিকে আপুনি যি যোগেদি জীৱবিলাকৰ কল্যাণ হোৱা নাই। গতিকে জীৱবিলাকৰ কল্যাণ নোহোৱাৰ কাৰণে সমাজত শান্তি প্ৰতিষ্ঠা হোৱা নাই। গতিকে শান্তি প্ৰতিষ্ঠা নোহোৱাৰ কাৰণেই আপুনি আজি মনত সন্তোষ পোৱা নাই। তদ্ৰূপ ব্যাসৰ নিচিনাকৈ যদিও ব্যাসে, এনেই আমি কথা এটা কৈছোঁ যে আমি যদি নিজে কথাকে কৈছোঁ, আমি যদি এটা নিজৰ ঘৰখনতে এটা যদি বেনিয়ম লগাই দিওঁ, বেনিয়ম এটা যদি নিজৰ গৃহস্থিতে আমি লগাই দিওঁ, নহয়নে? কিবা এটা বেনিয়ম লগাই দিওঁ, আমি শাস্ত্ৰ ভাগৱতখনকে গাটো ধুই পেলাই দি পঢ়া নাই, লং পেণ্ট এটা পিন্ধি পঢ়িছোঁ, নহয়নে? গতিকে আমি বিভিন্ন ধৰণৰ বেয়া কাম আছে। গতিকে সেই ৰাতিপুৱা উঠি দন লাগিছোঁ, কাজিয়া লাগিছোঁ, ল'ৰা ছোৱালীক মৰিয়াইছোঁ, মানুহজনীক গালি শপনি দিছোঁ,
গতিকে বিভিন্ন ধৰণৰ আমি বেয়া কাম কৰিছোঁ। গতিকে সেই বেয়া কামবিলাকৰ পৰা আমাক পৰিয়ালটো আমাক কি কৰিব, বেয়া পাব নহয়নে? পৰিয়ালটো আমাক বেয়া পাব, আমাৰ ল'ৰা ছোৱালীয়ে আমাক বেয়া পাব, আমাৰ পত্নীয়ে বেয়া পাব, আমাৰ ওচৰ চুবুৰীয়া আমাক বেয়া পাব। তেতিয়া আমাৰ মনলৈ কি আহিব, আমাৰ মনলৈ তেনেকুৱা ধৰণৰ অশান্তি ভাৱ এটা আহি পৰিব। তেনেকুৱা ধৰণৰ আমিও মানসিকভাৱে আমি বিকাৰগ্ৰস্ত হৈ পৰিম, মানসিকভাৱে অশান্তি হৈ যাব। কোনেও সমাজৰ ভাল নাপাব, ওচৰ চুবুৰীয়া ভাল নাপাব, সমাজে ভাল নাপাব, নিজৰ পৰিয়ালে ভাল নাপাব। গতিকে সকলোৱে আমাক লেই চেই কৰিব। তেতিয়াও আমি ব্যাসৰ নিচিনাকৈ আমিও কি কৰিম, আমিও নিজে মানসিকভাৱে অশান্তিত ভুগিম। আমাৰ মনলৈ শান্তি নাহিব নহয়নে? আমাৰ মনলৈ শান্তি নাহিব যদিহে আমি তেনেকুৱা ধৰণৰ বেয়া নিয়ম নীতিবিলাক আমি কি কৰোঁ, অকল্যাণমূলক আমি নীতিবিলাক যদি নিয়মবিলাক আমি নিজৰ গৃহতে আমি যদি আমি প্ৰৱৰ্তন কৰোঁ, তেতিয়াহ'লে হয়তো আমাৰ ব্যাসৰ নিচিনাকৈ আমাৰ মনটো কি হৈ যাব, উগুল থুগুল হৈ যাব, আমাৰ মনলৈ অশান্তি আহিব। আমি সেইটো বুজিব লাগিব নহয়নে? ভাগৱতে কৈছে ব্যাসৰ নাৰদৰ সংবাদৰ জৰিয়তে আমি আমাৰ জীৱনটো কেনেকৈ ধৰণে ব্যাস নাৰদৰ সংবাদৰ নিচিনা আমাৰ মনত আমিও কেনেকৈ কেতিয়াবা অশান্তিত ভুগিব পাৰোঁ। গতিকে কিহেনো আমাক ভাল কৰিব পাৰিব, সেই বিষয়েহে আমি আচলতে জানিব লাগিব। আমি এই ভাগৱতৰ জৰিয়তে সেই বিষয়টোহে আমি আনি ল'ব লাগিব আচলতে নহয়নে? গতিকে এতিয়া ব্যাসে কেনেকৈ ভাল হৈছে, গতিকে নাৰদে সিদ্ধান্ত দিলে, নাৰদমুনিয়ে সিদ্ধান্ত দিলে যে তুমি যিখিনি 18খন পুৰাণ ৰচনা কৰিছা, সেই 18খন পুৰাণৰ মাজত তোমাৰ কি নাই, তোমাৰ সেইখনত ভগৱন্ত কৃষ্ণৰ নামেই নাই। গতিকে ভগৱন্ত কৃষ্ণৰ নাম নোহোৱাৰ কাৰণেই তুমি অশান্তি ভুগিছা। এতিয়া মই উপদেশ দিছোঁ, কৈছে নহয় পিছতে এতিয়া ক'ব, এতিয়া মই উপদেশ দিছোঁ, মোৰ উপদেশে তুমি এখন শাস্ত্ৰ প্ৰণয়ন কৰা য'ত ভগৱন্ত কৃষ্ণ নাম, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। গতিকে নাৰদ মুনিয়ে কি কৰিলে, ব্যাসমণিক কি কৰিলে, সিদ্ধান্ত দিলে, সিদ্ধান্ত দিলে এনেকৈ ধৰণে তুমি কৰিব লাগিব। গতিকে 18খন পুৰাণ ৰচনা কৰিছা যদিও তাত ভগৱন্ত কৃষ্ণৰ নাম নাই, এতিয়া কিন্তু এখন কৰা। মই কৈছোঁ তুমি এখন কৰা, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম, এতিয়া এখন কৰা যিখনত প্ৰভু ভগৱন্ত কৃষ্ণৰ নাম সম্বলিত হৈ থাকিব। তেতিয়া আৰু তুমি দেখিবা যে তোমাৰ মনৰ পৰা অশান্তি তোমাৰ একেবাৰে দূৰ হৈ গুচি গৈছে। এইবুলি কি কৰিলে, নাৰদ মুনিয়ে ব্যাসমণিক কি কৰিলে, এইবুলি উপদেশ দিলে। তদ্ৰূপ আমিও যদি আমাৰ কিছুমান বিপদ বিঘিনি আহে, আমাৰ যদি তেনেকুৱা ধৰণৰ আমি কিছুমান আমাৰ অশান্তিপূৰ্ণ মন হয়, আমিও তেতিয়াহ'লে আমি অন্যথ একো নহ'ব, আমাৰ অন্য উপায় আমি মনলৈ শান্তি আনিব নোৱাৰিম। আমি মনলৈ শান্তি আনিব পাৰিম যে প্ৰভু ভগৱন্ত কৃষ্ণৰ নাম ল'লেহে আমাৰ মনলৈ শান্তি আহিব। আপোনালোকে চাব যে নামঘৰত মানুহলৈ যায়, মনত যেতিয়া অশান্তি হয়, কিবা এটা হয়, নামঘৰত চাকি এগছ দিয়েগৈ নহয়নে? নামঘৰলৈ যায় চাকি এগছ দিয়েগৈ, আমাৰ বিভিন্ন ঢেকীয়াখোৱা নামঘৰলৈ যাব, আঠখেলীয়া নামঘৰলৈ যাব, বিভিন্ন ধৰণৰ নামঘৰলৈ যাব, মানে আজি ভাগৱত আইধাকে আমি ভকত কেইজনমান আমি পঢ়োৱাচোন। গতিকে এইখিনি মনলৈ যেতিয়া আহিব, প্ৰভু ভগৱন্ত কৃষ্ণৰ প্ৰতি যেতিয়া মন ধাৱাবান হ'ল, প্ৰভু ভগৱন্ত কৃষ্ণলৈ মনত পৰিব, প্ৰভু ভগৱন্ত কৃষ্ণই আপোনাক হয়তো ব্যাসৰ নিচিনাকৈ সেইটো আপোনাকো ৰক্ষা কৰিব, নকৰাকৈ কেতিয়াও নাথাকে। গতিকে আপুনি একান্ত চিত্তে কায় বাক্য মনে আপুনি ভগৱন্তৰ শ্ৰীচৰণত আপুনি শৰণ লৈ আপুনি প্ৰভু ভগৱন্ত কৃষ্ণক আপুনি কি কৰিব লাগিব, সমস্তখিনি আপোনাৰ অৰ্পণ কৰিব লাগিব। দেখিব যে মই কৈছোঁ আপোনাৰ কৃপা হ'ব, আপোনাৰ সেই মনৰ অশান্তি আপোনাৰ দূৰ হৈ যাব, মনলৈ আনন্দ আহি পৰিব নহয়নে? মনলৈ আনন্দ আহি পৰিব। গতিকে ব্যাসমণিও তেতিয়াহ'লে প্ৰভু ভগৱন্ত কৃষ্ণৰ নাম সম্বলিত এই 18খন পুৰাণৰ পিছত যিখন তেওঁ পুৰাণ ৰচনা কৰিছে, সেই পুৰাণৰ সূৰ্য শাস্ত্ৰ, এই ভাগৱতেই হৈছে পুৰাণৰ সূৰ্য শাস্ত্ৰ। 18খন পুৰাণৰ পাছত এইখন প্ৰভু ভগৱন্ত কৃষ্ণৰ গুণনাম সম্বলিত শ্ৰীমদ ভাগৱত, ইয়াত প্ৰভু ভগৱন্ত কৃষ্ণৰ নাম সম্বলিত হৈ আছে। গতিকে ব্যাসৰ মন এই ভাগৱত ৰচনা কৰাৰ পিছতেই ব্যাসৰ মনৰ পৰা উগুল থুগুল নাইকিয়া হ'ল, মনত সন্তোষ হ'ল, আনন্দ আহিলে, প্ৰভু ভগৱন্ত কৃষ্ণৰ
তেওঁ কৃপা কৰিলে, তেওঁ কি হ'লে মানসিক বিকাৰগ্ৰস্ত দূৰ হৈ গ'ল। তেওঁ কিয় দূৰ হৈ গ'ল? তেওঁ এখন শাস্ত্ৰ প্ৰণয়ন কৰিবলৈ ক'লে, তাৰ মতেই তেওঁ ভগস্থ সেই শাস্ত্ৰ প্ৰণয়ন কৰিলে, নহয়নে? গতিকে আমাৰ পুৰাণৰ সূৰ্য শাস্ত্ৰ বুলি এইটো কাৰণে কোৱা হয়। যেতিয়া আৰু সূৰ্যটো ওলাই পৰিব, তেতিয়া আৰু বেলেগবিলাক লাইটে কাম কৰিব জানো? আমাৰ দেখিবচোন গধূলি হোৱাৰ লগে ষ্ট্ৰীট লাইটবিলাক জ্বলাই দিয়ে। ৰাস্তাত যিবিলাক লাইট জ্বলাই দিব গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ। গাঁৱত যদি থাকে ষ্ট্ৰীট লাইট গাঁৱতো জ্বলিব, টাউনত থাকিলে টাউনত জ্বলিব। ৰাতিপুৱা আকৌ সেইকেইটা নুমুৱাই দিয়ে, ৰাতিপুৱা অফ হৈ যাব। কেলৈ? সূৰ্য ওলাল নহয়, বেলি ওলালে। গতিকে বেলি ওলোৱাৰ পিছত আৰু সেইকেইটা কাম নাই, সেই পোহৰ কাম নাই। গতিকে শ্ৰীমদ ভাগৱত যেতিয়া আৰু ব্যাসে ৰচনা কৰিলে, তাৰপিছত আৰু আমি অন্যবিলাকৰ আৰু শিকাম অন্যবিলাক। গতিকে প্ৰভু ভগৱন্ত কৃষ্ণৰ গুণ সম্বলিত শ্ৰীমদ ভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ এইটো কাৰণে কোৱা হয়, নহয়নে? পুৰাণৰ সূৰ্য শাস্ত্ৰ। গতিকে ভগৱন্ত কৃষ্ণৰ এই গুণনাম কীৰ্তন কৰিলেই আমি অনায়সে আমাৰ এই সংসাৰ সাগৰ আমি সুখে পাৰ কৰিব পাৰিম। গতিকে ইয়াৰ পিছতে ব্যাসৰ নাৰদে কিনো কথোপকথন কৰিছে আমি আহকচোন আহক। শ্ৰৱণ কীৰ্তন মাত কৰো কণিকে ঘ দৰহক তোমাৰ মনৰ মহাক্লেশ যদ্যপি ভকতি নৱবিধ মানৱৰ শ্ৰৱণ কীৰ্তন দাতু মহাশ্ৰেষ্ঠ ধৰ অৰ্চন বন্দন ধ্যান সমস্ত গৰি যখ কীৰ্তনত আতি তুষ্ট হন্ত হৰি ভকত জতে গাৱৈ গুণ নাম জয় দাৰ মালা গান্তিয়া বিধন্ত কৃপাময় হেন জানি ব্যাকৰি ঘিদুমি সৰ্বজান নিমিয়োক শাস্ত্ৰ কৃষ্ণ চৰিত প্ৰধান। গতিকে সিদ্ধান্ত দিলে আমাৰ ভকতি নবিধ ভকতিৰ ভিতৰত আমাৰ শ্ৰৱণ কীৰ্তনে শ্ৰেষ্ঠ, নহয়নে? শ্ৰৱণ আৰু কীৰ্তন এই নৱবিধ ভক্তিৰ ভিতৰত দুবিধ শ্ৰেষ্ঠ, শ্ৰৱণ আৰু কীৰ্তন। কিন্তু কীৰ্তনতকৈ শ্ৰৱণ বেছি শ্ৰেষ্ঠ। শ্ৰৱণ এক নম্বৰত আছে, শ্ৰৱণ এক নম্বৰত আছে। আপুনি ভাগৱত নপঢ়িলেও আপুনি যদি কায় বাক্য মন চিত্ৰ দি পেলাই আমি চিত্ৰদিক্ত শুদ্ধ কৰি আপুনি কি কৰে শ্ৰৱণ কৰে, তেতিয়াহ'লে বহুত কামত আহিব। শ্ৰৱণ এক নম্বৰতহে কৈছে আকৌ, হয়নে? শ্ৰৱণ আৰু কীৰ্তন। গতিকে নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তন আমাৰ সকলোতকৈ শ্ৰেষ্ঠ। তাৰ ভিতৰতে আকৌ শ্ৰেষ্ঠ কিন্তু শ্ৰৱণ বেছিহে, কীৰ্তনতকৈ শ্ৰৱণ বেছি। কাৰণ শ্ৰৱণ একান্ত চিত্ত যদি আপুনি শ্ৰৱণ কৰে তেতিয়াহ'লে আপুনি একদম হৃদয়ত আপোনাৰ প্ৰভু ভগৱন্ত কৃষ্ণই বিৰাজমান কৰিব, নহয়? গতিকে আপোনাৰ মনৰ একদম মলিনতা দূৰ কৰি পেলাব, মনৰ মলিনতা দূৰ কৰিলে একদম একান্ত চিত্তে কায় বাক্য মানে ভগৱন্ত কৃষ্ণক আমি দেখা নাই, নহয়নে? আমি দেখা নাই, কোনেও দেখা নাই। কলিযুগত ভগৱন্ত কৃষ্ণক কোনেও লগ নাপায়, কোনেও নেদেখে। অন্য যুগবিলাকত প্ৰভু ভগৱন্ত কৃষ্ণই সাকাৰ ৰূপে আছিল, কিন্তু কলিযুগত নাই তেওঁ। কলিযুগত তেতিয়াহ'লে আমি কেনেকৈ বিচাৰি পাম? কলিযুগত সেইটো কাৰণে আমি কি কৰিব লাগিব? মাধৱ গুৰুজনে সিদ্ধান্ত দিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ হৰি দুৰ্বাসনা হৰে মস্তৰ জলৰ যতে কমল যেহেন হৰকালে স্বভাৱতে নিৰ্মল কল। গতিকে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ হৰি। গতিকে আমাৰ কৰ্ণৰ পথেদিয়ে প্ৰভু ভগৱন্ত কৃষ্ণ নিজে সোমাই যাব, সোমাই গৈ সমস্ত
দুৰ্বাসনাটো দূৰ কৰিব, নিৰ্মল কৰিব লাগিব, মন শুদ্ধ কৰিব লাগিব। যেন শৰৎকালৰ খালৰ পানীবিলাক যিধৰণে পৰিষ্কাৰ হৈ থাকে, আমি একদম তললৈকে আমি দেখোঁ, ঠিক তেনেকুৱা ধৰণে আমি প্ৰভু ভগৱন্ত কৃষ্ণ নাম গুণনাম কিন্তু শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ সেই কৰ্ণ পথেদি প্ৰভু ভগৱন্ত কৃষ্ণ বিৰাজমান হৈ হৃদয়ত প্ৰৱেশ কৰিব। প্ৰৱেশ কৰি সমস্ত দুৰ্বাসনা দূৰ কৰিব। মলৰ য'ত কৈছে নহয়, কৰ্ণপথে ভকতৰ ইয়াত প্ৰৱেশ হৰি দুৰ্বাসনা হৰে সমস্তৰ, জলৰ যতে কমল যেহেন সদকালে স্বভাৱতে নিৰ্মল। গতিকে আপোনাৰ কৰ্ণপথেদি প্ৰভু ভগৱন্ত কৃষ্ণ নিজেই সোমাই কৰি আপোনাৰ হৃদয় পৰিষ্কাৰ কৰি পেলাব, পৰিষ্কাৰ কৰি পেলাব একদম। আপোনাৰ সেই হৃদয়খনেই হৈছে বৃন্দাবন, এই বৃন্দাবন। গতিকে বৃন্দাবন, এই বৃন্দাবনত বেয়া বস্তু কেতিয়াও নাথাকে, বেয়া বস্তু কেতিয়াও নাথাকে। গতিকে এই বৃন্দাবনত প্ৰভু ভগৱন্ত বেয়া গুণ, বেয়া চিন্তা, বেয়া অন্যায় কাম, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, লোভ, মোহ, কাম কৰা সকলোখিনি আমি দূৰ হৈ গুচি যাব, দূৰ হৈ গুচি যাব। আপোনাৰ একদম প্ৰভু বিৰাজমান হ'ব, আপোনাৰ মনোবৰী আনন্দ আহিব তেতিয়াই, নহয়নে? গতিকে তেনেকেই পাম। গতিকে এইবুলি কি কৰিলে, ব্যাসমুনিক নাৰদে বুলি ক'লে আপুনি এইখন ৰচনা কৰক, কৰিলে আপোনাৰ মনলৈ শান্তি আহিব। হেন জানি ব্যাকৰিষি নমি সৰ্বজান, নিমিহো গহস্ত কৃষ্ণ চৰিত বধান, যিটো ভাগ্য নাই নাম কৃষ্ণৰ চৰিত, উচিত গৰ্তত কৰি সিটো অপ্ৰবৃত, কাকতুল্য কামী পুৰুষৰ তাতৰতি, ভকতৰ নাই তাত অভিলাষ মূৰ্তি, যিটো ভাগ্যে আছে গুণ নাম মাধৱৰ, এইটো ভাগ্য হৰে পাপ জন সমূহৰ, ভকতি বিন ভকতি বিহীন জ্ঞান কৰ্ম ব্যৰ্থ, গহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ, আবে অনাদৰি জ্ঞান সদমণি ঘেঘ, কেৱলে দিও কব গতিৰ উপদেশ, ভকতি কৰে সংসাৰৰ বন্দনা গৌ, ভকতি দভাৱ শুনিউৰি কি ব্যাঘ, স্বধৰ্ম গতে যি ভজে কৃষ্ণ সম্বতি, দাত প্ৰেম পুণ্য যেন ভৈল ভগতি, ভৈলৱস্থা যদি অল্পতে গহিল প্ৰাণ, জানা নাহি দতাবি তাহাৰ কহিলান, উদ্ধবাহু কৰি হেৰা গৰু অগ্নিকাৰ, অধমা জাতিত যদি জন্ম ভৈলা দাৰ, জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক, দেৱৰ বন্দনী যিটো ভকতি ৰসিক, হেন জ্ঞানী মহাবোধি মন্ত যিটো জন, ভকতিৰ অতে মাত কৰো কজতন, কাল কৰ্মে মিলাই বেক বিষয় কহুক, পদে কি লোক হৌক কৃষ্ণ কবিমুখ। তেতিয়াহ'লে আজি আমাৰ এই অধ্যায়ত ইমানতেই সামৰণি পৰিছে। গতিকে শেষত ক'লেগৈ যে ভকতি
নহ'লে কিন্তু নহ'ব ভকতি ক'ৰ পৰা আহিব তেতিয়াহ'লে আমি যেতিয়ালৈকে আমি প্ৰভু ভগৱন্তৰ শ্ৰী চৰণত শৰণাপন্ন নহওঁ তেতিয়ালৈকে আমাৰ কিন্তু ভকতি নাহে নহয়নে আমি যিমানেই যি কৰিম যেতিয়া আমি প্ৰভু ভগৱন্তৰ শ্ৰী চৰণত শৰণাপন্ন হ'ম তেওঁলৈ যেতিয়া আমাৰ শ্ৰদ্ধা আহিব তেওঁলৈ যেতিয়া ভক্তি আহিব নামঘৰলৈ গৈ যেতিয়া আপুনি ভাল পাব কীৰ্তন ভাগত যেতিয়া আপুনি শুনিবলৈ ভাল পাব নামঘোষা যেতিয়া শুনিবলৈ ভাল পাব গীতা যেতিয়া শুনিবলৈ ভাল পাব যেতিয়া ভকতক ভাল পাব যেতিয়া জ্যেষ্ঠজনক আপুনি ভাল পাব কনিষ্ঠজনক যেতিয়া ভাল পাব আই মাতৃসকলক ভাল পাব দুখীয়া মানুহক ভাল পাব চহকী মানুহক ভাল পাব দুষ্টজনকো ভাল পাব গতিকে শান্তজনক ভাল পাব তেতিয়া সকলো জীৱ জন্তুৰ প্ৰতি ভাল মন হৈ ভাল ভাৱ আহিব গতিকে সেয়াই ভকতি সেয়াই মানে গতিকে আপুনি যেতিয়া প্ৰভু ভগৱন্ত কৃষ্ণৰ প্ৰতি যেতিয়া মনতে ভক্তি কৰিব তেতিয়া আপোনাৰ ধৰি লওক আৰু আপুনি অন্যবিলাকলৈও লাহে লাহে মোৰ শ্ৰদ্ধা ভক্তি আহিব ভকতিনো কি আমি কীৰ্তন শাস্ত্ৰখনক আমি সেৱা কৰি পেলাইহে চোওঁ নহয় জানো আমি গাত অনুভৱকে নচোওঁ গতিকে আমাৰ নামঘৰত আমি চাকি জ্বলাওঁ ধূপ লগাওঁ প্ৰাৰ্থনা এটা কৰোঁ শাস্ত্ৰ ভাগৱত গীতাখন আমি অন্য কিতাপৰ আগতে নকৰোঁ নহয়নে সেৱা কৰোঁ সেইবিলাক হ'ব সেইটো এটা ভকতি নহয়নে সেইটো এটা ভকতি গতিকে এই ভকতি আমি যিমানেই পঢ়োঁ যিমানেই যি কৰোঁ কিন্তু আমাৰ যেতিয়ালৈকে আমাৰ ভক্তি নহয় যেতিয়ালৈকে আমাৰ ভক্তিটো নপজিব তেতিয়ালৈকে আমাৰ কিন্তু একো নহ'ব আৰু এই ভক্তিটো প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰণত যেতিয়া আমি শৰণাপন্ন হ'ম আমি তেতিয়াহে আমাক কিন্তু আহিব আচল ভক্তিটো গতিকে সেইটো কাৰণে মাধৱদেৱে 1001টা ঘোষা লিখি পেলানি শেষৰ ঘোষাটো তেওঁ সামৰণি মাৰিছে কি বুলি সামৰণি মাৰিছে গাই দিওঁচোন শুনক 1001টা ঘোষা লিখিছে একদম শেষৰ ঘোষাটো মাধৱ গুৰুজনে সামৰণি মাৰিছে ঘোষা ভাগি হেঁতি গতিকে কি বুলি সামৰণি মাৰিছে শুনকচোন আকৌ ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত ভজিয়া মৰম গলি বাবে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ৰাম ভগৱন্ত ভজি চলয় ঠাই ভগৱন্ত ভগত গহনে নোধাৱে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱ হে ৰাম ভগৱন্ত ভজিয়া জন বাহুৰাৱে হে ৰাম হান যত হবে মিছা ভক্তিৰ ভাৱে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱ হে ৰাম ভগৱন্ত ভজিয়া জনম বাহুৰাৱে ৰাম হান যত হবে মিছা ভক্তিৰ ভাৱে ভাই ভজ ভগৱন্ত ভক্তি ভাৱ গতিকে মাধৱ গুৰুজনাই 1001টা ঘোষা লিখি
শেষৰ ঘোষাটিয়ে আন যত হবে মিছা ভক্তিৰ অভাৱে বুলি কৈ পেলানি ঘোষা শাস্ত্ৰভাগ সামৰণি পেলাইছে। গতিকে আমি যিমানেই পঢ়িম, যিমানেই আমাৰ শিক্ষা বিদ্যা ল'ম, যিমানেই আমাৰ উচ্চ শিক্ষালৈ আমি আগবাঢ়ি যাম, যিমানে আমাৰ ধন টকা পইচা হ'ব, কিন্তু ভকতিটো নাথাকিলে আমাৰ কিন্তু একো নহ'ব। গতিকে ভকতিটো নাথাকিলে একো নহ'ব। যেতিয়া ভকতি আহিব তেতিয়া আৰু হাতখন এনেকুৱা হ'বই আৰু অট'মেটিকেলি, হাতখন এনেকুৱা হৈ যাব। যেতিয়া ভক্তি আহি ওচৰ পাবহি আপোনাৰ হাতখন আপোনাৰ এনেকুৱা হৈ যাব, নহয়নে? এনেকুৱা হৈ যাব আপোনাৰ হাতখন। গতিকে আমাৰ সেইটো কাৰণে শ্ৰদ্ধা ভক্তি অকল মানে শাস্ত্ৰভাগত পঢ়িলে সেইটোৱে ভক্তি হৈছে এনেকুৱা কথা নহয়। শাস্ত্ৰভাগত পঢ়িবলৈ যে আমি পিতৃ মাতৃকে যদি সন্মান কৰিব নোৱাৰোঁ, জ্যেষ্ঠজনক আমি যদি অসন্মান কৰোঁ, সেইটো আৰু ভক্তি নাই হোৱা, হয়নে? গতিকে আমি এই শাস্ত্ৰ ভাগত পঢ়ি পেলানি আমি আৰু ভক্তিটো তাৰপৰাহে ল'ব লাগিব। শাস্ত্ৰভাগত পঢ়ি পেলানি আৰু যদি আৰু আমি ভক্তিটো লৈ পেলানি আমি সেইটো ভক্তিটো আমি কাৰ্যকৰী কৰিব লাগিব। তাৰমানে আমি ভক্তিটো আমি কাৰ্যকৰী কৰিব লাগিব। এইখিনি পঢ়ি পেলানি আমি কি কৰিব লাগিব? এইখিনিৰ জৰিয়তে আমি এইখিনি আমাৰ আধ্যাত্মিক চিন্তাৰ জৰিয়তে আমাৰ ভক্তিটো উপজিব আৰু সেই ভক্তিটো আমি কামত লগাব লাগিব। কামত ক'ত লগাব লাগিব? আমাৰ পিতৃ মাতৃক আমি শ্ৰদ্ধা ভক্তি কৰিব লাগিব, আমাৰ জ্যেষ্ঠজনক আমি শ্ৰদ্ধা ভক্তি কৰিব লাগিব, আমাৰ কনিষ্ঠজনকো আমি শ্ৰদ্ধা ভক্তি কৰিব লাগিব, আমাৰ আই মাতৃসকলকো আমি শ্ৰদ্ধা ভক্তি কৰিব লাগিব, সমাজৰ বিভিন্নজনকো আমি আমাৰ শ্ৰদ্ধা ভক্তি কৰিব লাগিব। গতিকে আমি প্ৰাণীবিলাককো আমি শ্ৰদ্ধা ভক্তি কৰিব মৰম কৰিব লাগিব। গতিকে সেইটো আচলতে আমি আধ্যাত্মিক চিন্তা চৰ্চাৰ জৰিয়তে আমি ভকতিটো কিন্তু কামত খটাবগৈ লাগিব, এনেই নহ'ব আৰু, নহয়নে? এনেই যদি আমি পঢ়িলোঁ শুনিলোঁ আৰু আমাৰ ভক্তি নাইকিয়া, গতিকে সেইটো আৰু নহ'ব। গতিকে সেইটো কাৰণে আমাৰ আধ্যাত্মিক চিন্তাৰ চৰ্চাৰ জৰিয়তেহে আমি আমাৰ ভক্তিটো জন্ম হয়, নহয়নে? গতিকে আমাৰ সেইটো কাৰণে উঠি অহা যুৱ প্ৰজন্ম আমি কৈছোঁ সেইটো কাৰণেই এই নামঘৰলৈ, এই ভাগৱত শুনিবলৈ বা কিবা কিবি আধ্যাত্মিক চিন্তা চৰ্চা ক'ৰবাত আলোচনা হৈ আছে এইবিলাকলৈ শুনিব সেইটো কাৰণেই লাগে। মনবিলাক এইবোৰ তেতিয়া ঠাণ্ডা হ'ব। মনবিলাক ঠাণ্ডা হ'লেই চাবচোন আৰু চব মনবিলাক ঠাণ্ডা হ'লে আৰু ভক্তিটো আহি পৰিব। তেতিয়া আৰু ভক্তি হ'লে আৰু কথা নাই, চাব নিজতে প্ৰমাণ পাব আৰু। গতিকে আজিলৈ আমি আহিছোঁ, ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল। কাইলৈ আমাৰ ইয়াৰ পিছতেই আমাৰ আছে নাৰদৰ পূৰ্ব জন্ম কথন। কাইলৈ এটি অধ্যায়লৈ আমি আপোনালোকৰ আগলৈ আহি আছোঁ। আজি আমাৰ ভাগৱত পাঠিমতে আমি সামৰণি পেলাইছোঁ। কৃষ্ণ কৃষ্ণ হৰি ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ অপৰাধ বিনাশন্ত নাম নাৰায়ণ জানি নামে প্ৰজ্ঞান আগত নায়কে মৰণে অপৰাধ ক্ষমা কৰি তুমি নয় আহিল হৰি মোক ৰক্ষা কৰি ওচৰণে প্ৰভু মোক ৰক্ষা কৰি কৃষ্ণ কৃষ্ণ হৰি ৰাম গুৰু বন্দনা গুৰু শ্ৰীমন্ত শংকৰ হৰি ভাগৱত জানা যে নগল মদৰু এৰাহান্দ বিনাই নাই 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 আমাৰ বৰম গুৰু ৰামে ৰাহান্দ বিনাই নাই 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 আমাৰ বৰম গুৰু কৃষ্ণ কৃষ্ণ হৰি ৰামাদেৱ প্ৰথম স্কন্ধ ভাগৱতৰ নাৰদৰ আগমন, নাৰদ আৰু ব্যাস সংবাদ এই অধ্যায় দুটি আমি ইয়াতেই আজি শ্ৰৱণ কীৰ্তন কৰিলোঁ আৰু
শ্ৰৱণ কীৰ্তন কৰাৰ উপৰিও আমাৰ সাধ্য অনুসাৰে কিছু আলোচনাও আগবঢ়াই গ'ল। গতিকে এই আলোচনা কৰোঁতেও হয়তো আমাৰ অনেক ভুল ক্ৰুটি ৰৈ গৈছে। গতিকে ভুল ক্ৰুটিখিনি আপোনালোক মহামহন্তই, আপোনালোক প্ৰভু ভগৱন্ত কৃষ্ণকান্ত ভকত, আপোনালোকে ভাগত, গতিকে আপোনালোক সমস্তই আই বা ভমস্তই আমাৰ যদি কিবাখিনি দুখ হৈ গৈছে, সৰ্ব দুখন মৰীক্ষণ কৰি নিজৰ সন্তান হিচাপে লৈ আপোনালোকৰ শ্ৰীচৰণ আমাক ঠাই দিব, এই কামনা কৰিলোঁ। আৰু প্ৰভু আমিও আমাৰ ভক্তিপূৰ্ণ সেৱাভাৱলৈকে জনাই প্ৰভু ভগৱন্তৰ কৃষ্ণৰ শ্ৰীচৰণ আমি সেৱা জনাই যাতে সবাতিৰ হৈ আমি প্ৰভু ভগৱন্তৰ শ্ৰীচৰণলৈ সেৱা জনাই আজি আমাৰ ভিডিঅ'টো আমি ইমানতেই সামৰি পেলাইছোঁ। অহাকালিলৈ আমি আহি আছোঁ নাৰদৰ পূৰ্বজন্ম কথন এই অধ্যায়টি লৈ। কৃষ্ণ।